Hey guys, welcome back to my new video. So guys, বহুত দিন হ'ল ভিডিঅ' আপলোড কৰা নাই। লাষ্ট জানুৱাৰীতে আপলোড কৰিছিলোঁ। আপোনালোকে ভাবিছে মই মাৰাই গ'লোঁ নেকি? মৰা নাই গাইজ, জিন্দা আছোঁ। জিন্দাও কৰিছিলোঁ নে? গোৱালপাৰাৰ পঞ্চৰত্ন লুই ভিউ ৰিজৰ্টত জিন্দা আছোঁ। তো মোৰ লগত দাদুও জিন্দা আছে। দাদুৱে অলপ ৰেষ্ট কৰি আছে জিন্দা থাকি কিনে। তো জিন্দা থাকি কি কৰিছ? ৰেষ্ট কৰাত বেলেগ খাইছ শাকছ সেই কৰিছ। আমি গোৱালপাৰা আহিছিলোঁ 11 নৱেম্বৰ, আজি 15 তাৰিখে পৰিল, 4 দিন মানে হ'ল। তো আমি ৰিজৰ্টতে আছোঁ, ইয়াতে পেইণ্টিঙৰ কাম কৰি আছোঁ। পেইণ্টিং মাৰাৰ পিছতে আহিছোঁ আমি। আমাক ৰিজৰ্টতে ৰুম দি দিছে আৰু প্ৰথমতে আপোনালোকক ৰুমৰ বাহিৰৰ ভিউটো দেখাওঁ। তো এখন গ্লাছ পৰ্দাখন গুচাই দিয়াৰ লগে লগে এইটো চাব পাৰে ব্ৰহ্মপুত্ৰ, নামে লুই ভিউ ৰিজৰ্ট। তো চাব পাৰে, বহুত ধুনীয়া লাগে। আমি তাত পেইণ্টিং কৰিলোঁ, এতিয়া বৰ্তমান এই চিৰিকেইটাৰ পিছফালে পেইণ্টিং কৰি আছোঁ। বাকী সেইটো ৰাস্তা মেইন ৰোড। গাইজ ৰাতিপুৱাৰ প্ৰায় 11 বাজিল। উঠাত বহুত দেৰি হ'ল, কাৰণ যোৱাকালি ৰাতি বহুত দেৰিলৈকে কাম কৰিছিলোঁ। তো ব্ৰেকফাষ্ট 10টামানতে দি গৈছে, এতিয়ালৈকে খোৱাই নাই। কাৰণ জাষ্ট উঠিলোঁ, উঠি কিনে মুখখন ধুই ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰি দিলোঁ। কাৰণ বহুত দিন বনোৱা নাছিলোঁ, তো মনত পৰিছিল ভিডিঅ'টো বনোৱাই ভাল হ'ব। এতিয়াতো মই বেলকনিতে আছোঁ আৰু এইটো চাব পাৰে মই হাফ পেণ্ট পিন্ধি আছোঁ। তো এতিয়া আপোনালোকক দেখাম মই ৰুম টুৰ দিম এতিয়া। বেলকনিৰে সোমাই আহিলোঁ, এখন দৰ্জা, এইটো টিভি। বাকী ইয়াত ব্ৰেকফাষ্ট হৈ গৈছে, খোৱাই নাই, খাম এতিয়াই। এখন বিচনা, দাদু শুই আছে। দাদু হাই কৰি দিয়া, হাই। এফালে আমাৰ লাগেজ, বেগ, কাপোৰ গোটেইখিনি আছে। লেট্ৰিন বাথৰুম। হাই গাইজ, হাউ আৰ ইউ? তো আৰু মানে ওপৰত যাব পাৰি। এইখন চাওক, ওপৰতো বিচনা এখন আছে, মই দেখাই দিওঁ ওপৰত উঠি। ৰং লগা পেণ্ট পিন্ধি আছোঁ গাইজ, এই একো নাই দিয়ক। এইখন বিচনা। গাইজ ইয়াতে বহুত বেছি ভাল এক্সপিৰিয়েঞ্চ লাগিছে। পেইণ্টিং কৰা জেগাতে থাকিছোঁ, খাইছোঁ, কাষতে নদী বৈ আছে ব্ৰহ্মপুত্ৰ। তো আৰু কিবা লাগে নেকি? একোৱেই নালাগে আৰু। এই বিচনাখনৰ পিছফালে এখন গ্লাছ আছে। তো গ্লাছখনৰ বাহিৰত চাব পাৰে, এইখন পাহাৰ পিছফালে। এইবোৰ পাহাৰ কাটিয়ে বনাইছিল ৰিজৰ্টখন। আৰু পিছফালে এইখন চাব পাৰে পঞ্চৰত্ন ৰিজৰ্ট। তো এইখন পুৰণা ৰিজৰ্ট আছিল, এখনো চলি আছে বৰ্তমান, মানুহ অহা যোৱা কৰি আছে। তো পাছৰ ৰাস্তা মানে লুই ভিউ ৰিজৰ্টৰ পাছৰ ৰাস্তা। আৰু তাত দাদু শুই আছে, উই। আৰু ওপৰৰে ডাইৰেক্ট মানে ইয়াৰ পৰা ব্ৰহ্মপুত্ৰটো দেখা যায়, চাওক ওপৰৰ গ্লাছেৰে। অ' মাই গড, নাও যাই থাকে। নাওত উঠিম বুলি ভাবি আছোঁ, চাওঁ কি কৰা যায়। গা চা উঠোঁতেতো দেৰি হ'ল, তো এতিয়া তাতে ব্ৰেকফাষ্টটো কৰোঁ। ব্ৰেকফাষ্টটো কৰি গা চা দিওঁ কিনে ডাইৰেক্ট কামত যাওঁ। মই উল্টা মানে, মানুহে গা চা ধুই ব্ৰেকফাষ্ট কৰে, মই ব্ৰেকফাষ্ট কৰি গা চা ধুওঁ। তো গাইজ আমি এতিয়া ব্ৰেকফাষ্ট কৰাৰ কাৰণে ৰেডি। তো চেক কৰাই নাই কি দিছে এইবাৰ, তো চেক কৰি চাওঁ একবাৰ। ৰুটি, ঘুগনি আৰু ঘুগনি মানে কি দিছে, এইটো পনীৰ আৰু কি আছে ইয়াতে, মটৰ, বুট, চব্জি আৰু অমলেট আছে, আৰু এইফালে জুচ আছে। তো এতিয়া তাৰ খাই লৈ ডাইৰেক্ট কামত যাব লাগিব। অ' চৰি কামত নহয়, গাটো ধুব আছে। তো গাইজ আমি ডাইৰেক্ট পেইণ্টিঙৰ জেগাত আহি গ'লোঁ। তো পিছফালে দেখা পাইছে পেইণ্টিংখন কাম চলি আছে। এইফালে ক্ৰাউড দিয়া গৈছে মানুহবোৰ, আৰু গ্ৰিড বনাই ইউজ কৰা গৈছে। আৰু এইফালে জুবিন দা। তো মুখখনৰ কাম চলি আছে, চলা অলপ দেৰিকৈ কৰিম, ৰাতিকৈ কৰিম। মুখখন মেইন ন, সেইকাৰণে দিনত কৰি আছোঁ। দাদু বহি আছে, দাদুৰ পেণ্টটো ভাল লাগছে। আৰু এই তাতেও আছে, তাতেতো দেখাই আছোঁ বাৰু, এই ৱালখনৰ পিছফালে আছে। টাইম প্ৰায় 2:30 হ'ল। তো এতিয়া ভাত খাবৰ সময়। তো ওপৰত ভাত খাব যাই আছোঁ আমি। তো নজাৰাটো চাওকচোন কি ধুনীয়া। অ' মাই গড। তো এইফালে ভাত খাবলৈ ৰেডি। তো সন্মুখত এইটো ব্ৰহ্মপুত্ৰ, আৰু দাদু ষ্টাৰ্ট কৰি দিলে মোক নৰখাতে। কোৱা তো আমিও খাই লৈ লগ পাই আছোঁ। গাইজ আবেলি 6টাৰ পৰা নন ষ্টপ কাম চলিয়ে আছে। এতিয়া প্ৰায় 10টাই বাজিল। অহাকালি মানে কিবা এটা ইভেণ্ট আছে এই ৰিজৰ্টখনত, সেইকাৰণে ৰাতিৰ ভিতৰতে উলিয়াব লাগে। তো কাম চলি আছে নন ষ্টপ। অলপমান ৰেষ্ট লৈ ভিডিঅ' শ্বুট কৰি আছোঁ। মানে ভিডিঅ' শ্বুট কৰিব টাইমেই পোৱা নাই। এইফালে চাব পাৰে
প্ৰায় 70% কমপ্লিট হ'লে, এইখিনিতো কমপ্লিট হ'লে তো এইফালে কিবা এটা দিব আছে, বাকী চলাটোৰ কাম চলি আছে, মুখখনৰ অলপমান কাম বাকী আছে, বাকী গোটেইখিনি আহিছে। তো কেনেকৈ আহিছে জনাবচোন কমেণ্টত। নদী পাৰত আহিছোঁ ৰ'ব, পিছফালে নদীখন তো লাগি আছে একদম, এই অলপ অলপ দেখা পায় বালিচৰ, তো ইয়ালৈকে আছে নদী পুৰা। সৌফালে লাইট জ্বলি আছে সিপাৰৰ, ফকাচ হোৱা নাই, এতিয়া ফকাচ হৈছে। তো ধুনীয়া ঠাণ্ডা জেগাখিনি, জেকেট পিন্ধিব লগা হৈছে, ভিতৰত গৰম বাৰু। গাইছ ৰাতি 2টা বাজিল, অৰ্থাৎ 16 নৱেম্বৰ পৰিল। মই ভাগৰি গৈছোঁ গাইছ, তাতে কৰি আছে। বিশ্বাস কৰক ভাত এতিয়ালৈকে খোৱাই নাই, ভাত থৈ গৈছে ৰুমত, কেতিয়া খাওঁ হিচাপ নাই, কমপ্লিট কৰিহে খাম, হয়তো ৰাতিপুৱাও খাব বাৰু। দেখিছেনে, অলপ এখিনি কাম কৰিলে হৈ গ'ল আৰু। টোপনি মূৰৰ ওপৰত উঠিছে, মূৰৰ ওপৰত মানে চুলিৰে বাহিৰ হৈ আগত বজি আছে আৰু টোপনি আহে আৰু। গাইজ বৰ্তমান 3টাই বাজিল, তো এতিয়া আমি ৰাতিৰ ভাত খাওঁ। তো ছবি 95% কমপ্লিট, অলপমান ডিটেইলিঙৰ কাম আছে, ৰাতিপুৱা কৰিম। মানে ৰাতি ভাল নহয় ন, লাইটৰ বৰত মানে গোটেই ডিটেইলখিনি দিলে ভাল নেদেখি, তো ৰাতিপুৱাৰ ফিনিচিংটো বেষ্ট আৰু। তো এতিয়া আমি ভাত আধা খোৱা হ'লে, ইয়াৰটো খোৱাই হ'ল মোটামুটি, খাই কিনে শুই যাওঁ, ৰাতিপুৱা লগ পাই আছোঁ। বেলিৰ 3টাই বাজিল আৰু ছবি গোটেই কমপ্লিট হৈ গ'ল। তো এইটোৱে ফাইনেল লুক। তো দাদুই ফটোশ্বুট কৰি আছে, এইটো সেইটো মই বুটৰ পাৰ, আৰু সেইকেইখন দেখাই আছোঁ বাৰু, কমপ্লিট লুক এইটো। আৰু যোনখন দেখাব যাই আছোঁ আপোনালোকক পূৰা গেটতে আছে, মেইন গেটতে প্ৰথম ষ্টাৰ্ট কৰিছিলোঁ এখন। তো এইখনে লগটোৰ মাজত ওচৰৰ পৰা দেখাই দিছোঁ ৰ'ব, এইটো অল্ড ফটো। ইমান ধুনীয়া নাজাৰা, এৰি যাবৰ ইচ্ছাই নাই, তথাপিও যাবতো লাগিবই। ঘৰত ৰাস চলি আছে, যাই কিনে ৰাসো চাব লাগিব। এতিয়া গাড়ীত বেগ বন্ধা কাম চলি আছে, আৰু ইহঁতেও আমাৰ লগত একেদিন লাগি আছিল, বেয়া লাগিব, এৰি যাব লাগিব। তো লগ পাম পিছত আহি কিনে। আৰু গাইজ ভিডিঅ' ষ্টাৰ্ট কৰিছিলোঁ গোৱালপাৰাত, আৰু শেষ কৰি আছোঁ মোৰ নিজৰ ঘৰত নলবাৰী। তো হোপ গাইজ আপোনালোকৰ ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব, আৰু যদি কোনোবা মোৰ চেনেলত নতুনকৈ আহিছে আৰু ভিডিঅ' চোৱাৰ কাৰণে ইণ্টাৰেষ্টেড, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব পাৰে। তো লগ পাম নেক্সট ভিডিঅ'ত। ৰ'ব আৰু মানে বেলেগ কাম এটা চলি আছে, মোৰ ডেনিম জেকেট এটাত কিবা এটা বনাই আছোঁ মানে বেক চাইডে, নেক্সট ভিডিঅ'ত ক'ম আৰু। বাই বাই।